অভারি মাঝে ধর্ম মহামারী মৃত্যুর দুর্দশা দেখি অস্থির আরে মৃত্যুর দুর্দশা দেখি অস্থির আরে মহাজ্ঞানী ইতু বীর জগত বৈখ্যাত আরে জাগলাভ করিলে রব নাথ থাথ ধিনা ধেই তাথি নাও ধিতি তাক ধিথেই ধিনা ধেই না ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত যেন আজিৰ আমাৰ শক্তি একেবাৰে ম্লান হৈ আহিছে। কলিৰ অনুচৰ বৰ্গয়ো এই মৰ্ত্যৰ মানুহক পাপত লিপ্ত কৰি এফালৰ পৰা নিজৰ শক্তি বৃদ্ধি কৰিছে, যাৰ বাবে বসুমতী অতি নিৰ্যাতিত। নাই, যেনে তেনে ধৰ্মক মৰ্ত্যত স্থিতি ৰাখিবই লাগিব, নহলে কলিৰ বিপৰ্যনে পৃথিৱীৰ এফালৰ পৰা গ্ৰাস কৰি আহিব। ধর্ম এই ধর্ম ধর্ম এই ধর্ম কোন তুমি? ও কলি, ধর্ম তোমাকে বিষয় মই গোটেই পৃথিৱী কৰিছো চলত আৰু তুমি এই ঠাই লৈছা থিতাপি। ও কলি, কিবা হেতু আজি তুমি মোৰ ওচৰত আছে নেকি প্ৰশ্নটোৱে ধৰ্ম কাষত? বস্তুটো বহুত আছে ধৰ্ম, কিন্তু তুমি মোক কোৱা কিয় তুমি এতিয়াও এই মৰ্ত্যত বিৰাজমান? সত্য ধৰ্ম ৰক্ষাত সৃষ্টি কৰাই এই ধৰ্ম এই মৰ্ত্যত আছে আৰু জীৱন থাকিব। তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত? ব্যাঘাত মোরে যথেষ্ট হয়েছে ধর্ম। তোমার কারণে মোর পাপ শক্তি বিস্তার করাত ব্যাঘাত জমেছে। এইভাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আদেশ শুনাবলৈ তুমি কোন কলি? কালৰ নিৰ্দেশৰ যুগৰ অনুসাৰে এই ধৰ্ম নিজৰ কৰ্তব্য কৰি আহিছে আৰু জীৱন কৰি যাব। এই কৰ্তব্যত না মোৰ তোমাৰ প্ৰয়োজন, না তোমাৰ অনুৰোধ। অনুরোধ বলিয়ে নকরে কদাপি, প্রয়োজনই হলে তোমাকে বন্দী করে লুপ্ত করে দিম মই পৃথিবীর পরা, কিন্তু অনুরোধ বলিয়ে নকরে কদাপি। জগতৰ অপৃষ্ট হৈ নর সমাজৰ শ্ৰেষ্ঠ লোভী দেৱতা বন্দী কৰিবি এই ধৰ্ম? ইমান সাহস তোৰ? নিজ অপদাৰ্থ দেৱতা, ওকে সম্ভালি কথা কবা ধর্ম। মোরে এই রাজ্য দর্শনই মুখে অপদার্থ বলে ওরা অবজ্ঞা। এই অবজ্ঞা তোমার উচিত পুরস্কার দে। আজ উহা ধর্ম তুমি ভাবে আৰু তোমাৰ হককে লাগিলে গুৰৰ অতি ভয়
রে অতি ভয়ঙ্কর। আরে রাগিলে ঘোর অতি ভয়ঙ্কর। আরে অতি ভয়ঙ্কর। আরে রণ ভরে ঘুমতি কবে আরে কবে ধরা হরে হরি মানবে ঘটের করি আগর্জ। হরে হরি পারবে ঘটে করি হরি রাম হরি রাম হরি ঘোরা হরে গোরা বলি বলি তুমি তোমার দিবসের আইবস তুমি ধর্মকে কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম হৈছে ধৰ্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত ব্ৰতী থাকিব তেতিয়ালৈকে তুমি ধৰ্মকে লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। নাই 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 নাই, ওরে রাজত্ব ধর্ম কোনো পরিচয় নাই। ধর্ম কেবল মানবর চিন্তা। এই ধর্মই অনেকে রোধ করিব নোৱাৰে কদাপি। ও বুজিছ, ভালদৰে বুজিছ। হস্তিনাপুৰৰ ৰাজা অৰেখে অতি গুণৰ বাবে ধৰ্ম মহিমা এতিয়া মিলানে হৰাই। ধৰ্ময়ে ভাবে পৰীক্ষিতৰ দ্বাৰাই অলেকে ধৰ্ম স্থাপন দিব। সদায় পূজাৰ অগ্ৰভাগী ভৈৰৱ এয়া জানো এই কলিয়ে হবলৈ দিব। মই হস্তিনাপুৰত কৰিমে প্ৰৱেশ। হস্তিনাপুৰৰ সাগৰত নিম্মিজিত কৰি ধৰ্মৰে স্তম্ভ ভাঙে মানৱ সমাজত প্ৰচাৰ কৰি নৰ হত্যা আত্মহত্যা আনে নালাগে। এই কলি ব্ৰাহ্মণী হত্যা কৰাবলৈও বাধ্য কৰাম। তেতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য। যেন বৰ্তমান কৰিব চেষ্টা। রবে হীরা
দেখি মুগ্ধ হয়ে তারা। সেনাপতি চন্দ্র সেন মহারাজ আর বাধা ধর্মে জয় পিতা সজীবাময় পাণ্ডব বংশধর বীর অভিমন্যুর পুত্র বিশ্বরাট পরীক্ষিত আজি সমগ্র ভাৰতৰ একশক্তি ৰজা তথাপিও মোৰ মনত অলপ শান্তি নাই পিতা ধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল সৌ স্বৰ্গলৈ ভ্ৰমণ কৰাৰ পৰাই মোৰ মন একেবাৰে অস্থিৰ হৈ পৰিছে মহাৰাজ মিছাতে চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি এই সমগ্ৰ ভাৰতৰ একশক্তি ৰজা হৈ এনেদৰে চিন্তা আৰু অস্থিৰ হৈ পৰিলে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধে চলাব কেনেকৈ মহাৰাজ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব গতিকে মহাৰাজ আপুনি মনৰ সকলো ভ্ৰান্তি দূৰ কৰি ৰাজ্যৰ মনোনিৱেশ কৰাই উচিত পিতা সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে আপোনাৰ এনে অৱস্থা দেখিলে মোৰ হৃদয় একেবাৰে আপোনাৰ আদৰ্শ আপোনাৰ সংস্কাৰ ধৰ্মকে স্বীকৃত কৰি জীৱনৰ শিক্ষা লৈছে এতিয়া যদি আপুনি এনেদৰে থাকি পৰে মই নিজকে কিদৰে ক'ব দিছা তোমালোকৰ কথা অৱশ্য সত্য কিন্তু মোৰ বাল্যৰ কালৰ পৰা যে অলপ শান্তি নাই মোৰ অজন্ম কালতেই মোৰ পিতৃ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনতে ডাঙৰ হ'ল এতিয়া সৌ পিতামহসকলৰ বিয়োগত কেনেকৈ শান্তিৰে থাকো জন্মৰ লগতে মৃত্যু এক চিৰসত্য জীৱন আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পূৰ্ণ ৰজা ভাবি চাওক মহাৰাজ প্ৰজাৰ সুখে ৰজাৰ সুখ দুখ গতিকে মহাৰাজ ধৈৰ্য ধৰি ৰাজ্যৰ সুখ শান্তিৰ বাবে চিন্তা কৰক পিতা সকলোৰ ভগৱানেই পথ তেওঁৱেই সকলো কৰিছে পালন আমি মাত্ৰ কাৰণ বিধাতাৰ বিধান ৰূপ শক্তি কৰাৰ আমাৰ শক্তি নাই পিতা চিৰসত্যটো তোমাৰ পিতা আমি কাৰণ হলেও আমার কর্তব্যবোৰ সহজ পথেৰে কৰি যাব পিতা তাকে নকৰিলে আমি ভগৱানৰ ওচৰত দোষী হৈ ৰম বাছা পিতা আমি সকলোবোৰ ভগৱানৰ দূত আমিহে ঐশ্বৰ্যৰ বিহুকে লালসাত কৰি নিজ পাপ নিজেই চপাইছো মহাৰাজ এটি কথা কব খোজো অনুমতি কৰিব প্ৰদান নিঃসন্দেহে সোধা সেনাপতি তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ নাই ৰাসৰ প্ৰতি আপোনাৰ ইমান মহানতা মহাৰাজ আজি বহুত দিন হ'ল সৌ মৃগয়ালৈ যোৱা নাই আপুনি যদি অনুমতি প্ৰদান কৰে কুমাৰ জন্ম জয় লগত মৃগয়াৰ বাবে যোৱা ইচ্ছা প্ৰকাশ কৰিছো মৃগয়া হয় মহাৰাজ বাৰু যোৱা সেনাপতি আনন্দৰে দিছোন সাৱধানতা অৱলম্বন কৰি কুমাৰৰ খবে কৰিবা মৃগয়া এতিয়া যাওঁ খন্তেক বিশ্ৰাম কৰোঁ বলক মহাৰাজ
নামেৰে ইটো প্ৰতিশোধনা তই নামেৰে ইটো প্ৰতিশোধনা ধীৰ স্থিৰ মহাবীৰ নাগবংশধৰ ৰাম হৰি বোলা কবে সামাজিক নৰ। ৰাম হৰি বোলা কবে সামাজিক নৰ। কি বিফলে যাব অন্তৰত চলি থকা দিব্যজীৱনৰ কি মই অন্তৰত নোমাই দিব পাৰিম? খণ্ডৱে ত্যাগ কৰি আজি পৰ্যন্ত মই জ্বলিছো কুৰুক্ষেত্ৰ মহাসময়ত অৰ্জুনক দংশন কৰিবৰ বাবে বহুত চেষ্টা কৰিলো, কিন্তু বিফল হলো। তাৰ পাছতো মই বহুবাৰ চেষ্টা কৰিলো, আকৌ বিফল হলো। পঞ্চ পাণ্ডৱে এই সংসাৰৰ পৰা মেলনি মাগিলে, তথাপি মই পূৰ্ণ নহল মোৰ পূৰ্ণ। এতিয়াও জীৱিত সেই হস্তিনাপুৰৰ ৰজা পৰীক্ষিত মহাধাৰ্মিক হয় হেতু মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই। মই পৰীক্ষিতক কৰিম অন্বেষণ পাৰ্থভেদে সুবিধা অনুযায়ী মই নিজ কৰ্তব্য মই কৰিম সমাধা।